হাই দোস্ত, মই আজি এটা বস্তু চালোঁ। আপোনালোকে অলপ ভালকৈ শুনিব। মই আজি আছোঁ শিলিগুৰিত, মোৰ এজন ফ্ৰেণ্ডৰ ৰুমত আছোঁ মই। তো মানে গোটেই আমাৰ এই গাঁৱত মানে পূৰা হুলস্থুল লাগি গৈছে যে গাছৰ পাতাত আৰবী ভাষাৰ আল্লাহৰ নাম। তো মই বস্তুটো মানে আগতে কেইটামান মই হোৱাটছএপত ভিডিঅ' পাইছিলোঁ, চাইছিলোঁ। আজি মই নিজে বাস্তৱ চালোঁ। নাৰিকল গাছ, কলগাছ, বহুতো গাছৰ পাতাত আল্লাহৰ নাম আৰবী ভাষাত লিখা। আজি মই বস্তুটো নিজেই চালোঁ। আপোনালোকে বস্তুটো অলপ ভালদৰে চাওক। মই নিজে পাতাটো মই ছিঙি লৈ আহিছোঁ। স্পষ্ট লেখা আৰবী ভাষাত। চাওক আপোনালোকে, আচৰিত বেপাৰ। এইটো আমাৰ আল্লাহৰ মহিমা হয়, কিয়নো বহুত মানুহ আছে আমাৰ আল্লাহক বিশ্বাস নকৰে, আল্লাহক ভয় নকৰে, আল্লাহ নাই বুলি ভাবে। আজি চাওক, এটা নাৰিকল গাছৰ পাতত ৰাতি 11টা বাজে গোটেই দেশত পূৰা হুলস্থুল লাগি গৈছে। গাছৰ পাতাত কিয় আৰবী ভাষাৰ লেখা, কোৰাণৰ লেখা। আজি চাওক বাস্তৱ, মই নিজে চাই আছোঁ, বস্তুটো আপোনালোক দেখাই আছোঁ। এটা আচৰিত বেপাৰ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু সকলোক দেখাবৰ কাৰণে সুযোগ কৰি দিব। চাওক কেনেকুৱা স্পষ্ট লেখা আৰবী ভাষাৰ লেখা। থেংক ইউ ফ্ৰেণ্ড। আপোনালোকে নিজে চাওক। আল্লাহ ছাড়া নাই কোনো গতি, আল্লাহ মহাশক্তি, আল্লাহ চব কৰিব পাৰে। আজি চাওক আপোনালোকে, স্পষ্ট লেখা। ইমানখিনি ৰাখিছোঁ, সকলোকে শ্বেয়াৰ কৰি দেখাই দিব।